আজি কেইদিনমানৰ পৰা এটা বস্তু ট্ৰেণ্ডিঙত দেখা পাই আছোঁ ইনষ্টাগ্ৰামত, কইনাসকলে লগাই আছে। কিন্তু কি কৰিব, কইনাসকলে লগাব পাৰে নেকি, আমিওতো পাৰোঁ ন। সেইবাবে ময়ো লগাম বুলি অৰ্ডাৰ দিছিলোঁ এটা বস্তু, ফাইনেলি আজি আহি পালে। মই এতিয়া আনবক্সিং কৰি আছোঁ, আপোনালোককো দেখাই আছোঁ। চাওকচোন মই বাৰু কি অৰ্ডাৰ কৰিলোঁ। একচুৱেলি মনে যি বিচাৰে তাকে কৰিব লাগে। মই বেয়াটো কোৱা নাই দেই, কিন্তু মোৰ মনটোৱে যি কয় মই তাকে কৰোঁ আৰু সেইকাৰণে আপোনালোকক ক'লোঁ। এতিয়া চাওঁ দিয়কচোন এই পাৰ্চেলটোত কি আছে। মই খুলিলোঁ, চাব আপোনালোকে। চবে ভাবি থাকে এই কাপোৰবোৰ ক'ত চিলাই। একচুৱেলি মই নিজেই চিলাম। মই পাৰ্চেলটো দেখি চখ হৈ গৈছোঁ। এয়া চাওকচোন ইমান ধুনীয়া আহিছে, বাপৰে। মই ইমান আশা কৰা নাছিলোঁ দেই গাইজ। কিন্তু সকলোৱে কয় পাৰ্চেলবিলাক অলপমান কম আহে বুলি বা বেয়া আহে বুলি, কিন্তু মোৰ লগত এনেকুৱা হোৱা নাই। এইটো পাৰ্চেল বহুত ধুনীয়া দেখিবলৈ আৰু লগালেও ভাল লাগিব। মই লগাইছোঁ বাৰু, পিন্ধিম কাপোৰযোৰ, পিন্ধিলে আপোনালোকক দেখাম আৰু কেনেকুৱা লাগে জনাব। আৰু কোনোবাই যদি অৰ্ডাৰ দি আনিব বিচাৰে আনিব পাৰে। ভালে আহিছে। এয়া চাওকচোন মই খুলি দিলোঁ। মোৰ কিন্তু বহুত ভাল লাগিছে দেই, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এয়া মই ওচৰৰ পৰাই দেখুৱাই দিছোঁ। এয়া চাওক, ৱাও কি ধুনীয়া। মোৰ কাপোৰযোৰ একচুৱেলি ৰঙাত বগা ফুল আছে, সেইকাৰণে মই বগা অৰ্ডাৰ কৰিছোঁ। আপোনালোকৰ যেনেকুৱা কালাৰ থাকে সেনেকুৱা অৰ্ডাৰ কৰিব, তেতিয়া ভাল লাগিব দেখিবলৈ। এয়া চাওকচোন